হেল্ল' গাইছ, স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভাদ মাহৰ পূৰ্ণিমা। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। গাইছ, আজি যাত্ৰাই পুৱাই গাড়ীখন লৈছোঁ। আপোনাৰ চেইনডাল পৰি আছে, এতিয়া মেকাৰত তাকে আনিছোঁ। চেইনডাল ভাল কৰি লওঁ, লৈ কেনে মই যাই আছোঁ আপোনালোকে। গাইছ, মই যাই আছোঁ এতিয়া টিহু নাথকুছি। তাতে নদীত মাছ মাৰিম, বহুত মাছ আছে বোলে টিহু নদীত। আজি তাতে মাছ মাৰিম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। আজি পুৱা মোটামুটি 25 কিলো মাছটো। কালি ৰাতি মাৰলো 5 কিলো। গাইছ, আমি জাল মাৰবা যাই আছোঁ এতিয়া। ইভাগে দাস নদীত যাওঁছি, মাছ বোলে দাসে কালি 25 কিলো মারছি। গাইছ, যাই আছোঁ বাহৰ তলে মাছ মাৰবা নদীত লগি। চাই থাককচোন, নদী যাই আছোঁ আমি। তাতে দখৰত দা আছে, মাছ মাৰিম এতিয়া। চাই থাকক আহে কি নাহে। গাইছ, এইখিনি জেগাত বিৰাট দ আছে। মানুহবিলাকে হৰণ দি জালটো মাৰি এই আগেদি উঠি আহে মাছবিলাকে। বৈদ্যা বাদ দিয়া, এইগিলা বৈদ্যা চৈদ্যা যদি বাদ দিয়া। তুই বৈদ্যা নালাগে আমাক, ডাঙৰ মাছ লাগে। কমন কাঠ, ভৌকা বললি আহিব না দাস? আহিব না? মাছ মাৰবাই নাইচিনা, ক'ত বললি আহিব? জালখান থুপৰি হৈ পৰে। কেইটা দাস বাপৰে, এইবাৰ চাপত দূৰ বেলেগ মাছ লৈছ। আমাৰ মাছ টাছ মাৰা হৈ গ'ল, এতিয়া যাম ঘৰ। অলপ মানে মাছ মাৰছোঁ, বেছি মাৰা নাই। সেইদে ঘৰ যে লগ পাম আপোনালোকক। গাইছ, আহি পালোঁ ঘৰ। এই চাংলিত বাকি দিছোঁ মাছকেইটা। কিবাকে মা আৰু বাপাই মাছখিনি বাচি আছে। গাইছ, এতিয়া মই অলপ ভাত খাই ৰেষ্ট লৈ লওঁ। A few moments later. গাইছ, আমি এতিয়া যাই আছোঁ কদমতল। হাতৰ পৰা অলপ সাৰ আনিম, আপোনালোকে চাই থাকক।
গাইছে তো মছলপুৰ নিকাছি তো কদমতল ৰোড একদম ডাইৰেক্ট ইপাকে নিকাছি হুবন খাটা ভূটান চকী মইনাপুখুৰী গোটে যাব পাৰি ইফালে দিছি যায় গাইছ আমি যে আছোঁ ডাইৰেক্ট কদমতলত যে লাগ পাইছোঁ আপোনালোকক চাই থাকক গাইছ আহি পালোঁ কদমতল এতিয়া আমি দোকানত সাৰটো লৈ লওঁ তাৰপিছত চাহ দোকানত যাই চাহ খাম খেতিৰ যি বস্তু লয় গোটেইখিনি বস্তু ইয়াত পায় এটা সিংৰা এটা বন্ডল আৰু পুৰা খাব গাইছে পুৰা ভোক লাগি আছে সিংৰা মাৰি দিব পুৰা টেষ্টি আছে না গাইছ আমাৰ গোটেই কাম শেষ হৈ গ'ল সাৰ ল'লোঁ চাহ খালোঁ এতিয়া আমি এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো যদি চাই অলপ হ'লেও ভাল পাইছে তেতিয়া লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ গোটেই সাবস্ক্রাইব করে দিবি সাবস্ক্রাইব